हेलो बंधुসকল मैं এটা নতুন ভিডিও লৈ আইছো আজি তাৰমানে পিকনিকৰ যেটো মোৰ ভিডিও এটা আপোনালোক অলৰেডি চাইছে পিকনিক ব্লগ ভুটান চকী এটো সেকেন্ড পার্ট আহি আছে আৰু এই পার্টটো আপোনালোকক বহুত ভাল লাগিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে মোৰ ইউটিউব চেনেল এমআই ব্লগটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেসবুক পেজ আছে এডভাইস অফ এমআই এটো ফলো কৰিব ধন্যবাদ হাই গাইস मैं भूटान चौकी आई पाइसु सब कि धुनिया जगह बापा বন্ধুসকল মই এটা নতুন ভিডিও লৈ আইছো আজি তাৰমানে পিকনিকৰ যেটো মোৰ ভিডিও এটা আপোনালোক অলৰেডি চাইছে পিকনিক ব্লগ ভুটান চকী এটো সেকেন্ড পার্ট আহি আছে আৰু এই পার্টটো আপোনালোকক বহুত ভাল লাগিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে মোৰ ইউটিউব চেনেল এমআই ব্লগটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেসবুক পেজ আছে এডভাইস অফ এমআই এটো ফলো কৰিব এইবিলাক ভিউ চাইব কি ধুনিয়া পাহাড় এফালে কি জায়গা চাওকচোন ইয়াতে শুটিং করবা দিলে ভাল লাগবো শুটিংত আহিমে নেকি এইফালে চাওক কি ধুনিয়া একদম देखो शौक बहुत डांगर एरिया है एक दिन देखा सम्भव नय इमान डांगर एरिया भूटान चौकी एकदम बहुत धुनिया और बहुत डांगर है एरिया तो चाइ थक एफाले गाइस एते बॉर्डर एरिया तो देखो ये साइड बॉर्डर एरिया ओ कि मजा एफाले एटा हरो ब्रिज আছে एफाले श्री श्री नरवेश्वर हनुमान मंदिर दूर আছে আছে दूर আছে নাকি কত মিনিট লাগবে 15 মিনিট লাগবে এখন 15 মিনিট ওই যাব না ওই না না আমি যাব পালা পাহাড় আরে খানা নাই রে ভাই 15 মিনিট লাগবে ওই মেজরা কোন ফালে গৈ আছে কই দিও আমি ভুটান বৰ্ডাৰলৈ গৈ আছো এতিয়া বৰ্তমান ডাইৰেক্ট বৰ্ডাৰ এতিয়া সাইড কি ফালে হৰো ব্ৰিজ এ চক সাইডতে নিজৰ আছে ও হোসাকে ভুটান চকি বহুত ভাল লাগিছে বহুত পিকনিক এৰিয়া চাইছো এৰ এৰিয়া বহুত ডাঙৰ আৰু মানুহ বহুত মানুহ ওভাৰ মানুহ একদম সুন্দৰ পানী একদম পানীটো ফাৰ্স্ট ক্লাস আৰু এনেকুৱা ভিডিও কৰিছো হেৰি পানীৰ তলত দিছো মোবাইল এছত এনেকুৱা ভিউ আইছে মোৰ চেনেলত সব চাব পারব ভাল লাগা জায়গা ভুটান চকি হয় এখন বাক্সা ডিস্ট্রিক্টত পৰে এয়া সব দেখাই দিম একফালৰ পৰা নেচাৰেল ভিউ আৰু ইমান মানুহ আহিছে আচৰিত ধৰণৰ মানুহ আহিছে আৰু জায়গাখন বহুত ধুনিয়া ভাল লাগে একচুয়ালি এটো কাৰণে সদায় ভিৰ থাকে ইয়াতে ভিডিওটো চাই থাকিব এফালে সব ওপৰ ভিউ এফালে আছে এনেকুৱা হিল আছে কি মজা হৈছে কি ধুনিয়া জুম কৰি দেখুৱাম এতিয়া ধুনিয়া ইয়াতে গা ধুব পাৰিলে ভাল আছিল চবে গা ধুই আছে এতিয়া অলপ পিছত মই গা ধুম কি ধুনিয়া পানী একদম फिल्टर करा पानी ताको दुनिया লাগিছে
টিম এতিয়া খোজ কাঢ়োতে এইকেইটা ভাগৰি গৈছে গাইছ এতিয়া আহিছো হিল এৰিয়া এইটো চক একদম ওচৰৰ পৰা দেখুৱাম পানী